হল ধুনীয়াকে ইয়াতে কিবা চাহ তাহ খাব পাৰি আৰু ধুনীয়াকে টেবুল চেবুল পাৰি দিছে। হাই গাইজ, হেপী ফেমিলি লৈ স্বাগতম জনালো। অখিল তালুকদাৰ আজি মুনু ভাই আহি আছে, মানে ক'ত যাব মোক কোৱা নাই। ভাই হলো তুমি আমি এক ঠাইত যাম এনেকে কৈছি আৰু আহি আছে সি, আৰু মই এতিয়া বাটলৈকে ওলাই যাম গাইজ। আৰু সকলোৱে ভালে থাকক গাইজ, আৰু ময়ো ভালে আছো। আৰু গাইজ এতিয়া যাবলৈ ওলাইছো গাইজ, বুজা নাই গাইজ। আৰু এতিয়া যাবলৈ ওলাইছো গাইজ, বলক ভিডিঅ'টো আৰম্ভ কৰো। হাই গাইজ, আৰু যাবলৈ ওলালো। তাৰপিছতে ভাগিনটো আহি গ'ল মোৰ, এইটো আৰু এইটো মোৰ ল'ৰাটো জুমন তালুকদাৰ আৰু আমাৰ মাইনা। আৰু হাই বুলি কোৱা, হাই। আৰু চবে ভালে আছে নে গাইজ, কোৱা। আৰু বাবু আৰু মাইনাৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু এটা মুনু দিয়া, তুমিও দিয়া। আৰু এতিয়া মুনু এটা দি ললা গাইজ। আৰু এতিয়া যাবলৈ ওলাই আৰু গাইজ মুনু ভাই আহি গেল আমাৰ মুনু ভাই। আৰু মুনু ভাই ক'ত লৈ যায় মই নিজেও নাজানো। আৰু মুনু ভাই আহিছে আমাৰ ভাই গাইজ। কি কবা ক'ত যা? হেপী ফেমিলি অখিল তালুকদাৰ। গাইজ আৰু চেনেলটোৰ নাম আপোনালোকক কৈ দিছে। আৰু ক'ত যায় মই নিজে নাজানো। আৰু গৈ থাকো বলকচোন। আৰু এতিয়া গাড়ীত বহি লওঁ ধুনীয়াকে আৰু গৈ থাকো। আৰু গাইজ আমি তাৰমানে মুনু ভাই আৰু মই তাৰমানে যাই আছো মিৰ্জাকিয়া। আৰু গাড়ীখনৰ পলিউশ্যন নাই ফেল হৈছে, আৰু পলিউশ্যন মানে পৰা গৈ আছো মুনু ভাই আৰু মই ধুনীয়াকে মিৰ্জালৈকে গৈ আছো। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব গাইজ। আৰু এতিয়া গৈ আছো, আৰু এনেকুৱা ধুনীয়া ভিউ হয় গাইজ, আৰু চাব পাৰে আপোনালোকে। আৰু মিৰ্জা আমি পামে আৰু গৈ আছো। আৰু গাইজ আহি পালো পলিউশ্যনৰ অফিচটো। আৰু পলিউশ্যন ইয়াতে বনাম আমি, পলিউশ্যনখন বনাম। এইটোৱে হ'ল অফিচটো পলিউশ্যন বনোৱা। আৰু আপোনালোকক দেখাই দি আছো। আৰু ইয়াতে পলিউশ্যনখন বনাম, চাপে থলো দৰ্জাখন। আৰু পলিউশ্যনখন এতিয়া বানাই ল'ম গাইজ, সোমাই যাম ভিতৰে গাইজ। আৰু গাইজ পলিউশ্যন বনোৱা হৈ গ'ল। আৰু এতিয়া গৈ থাকো পলিউশ্যনখন, এইখনে হ'ল পলিউশ্যন বনোৱা হৈ গ'ল আমাৰ গাইজ। আৰু পলিউশ্যনখন লৈ লওঁ ভাই, তোমাৰা গাড়ী কা তোমাৰা পলিউশ্যন লৈ লওঁ। আৰু মই এতিয়া গাড়ী চব কাগজ অল অ'কে। এইখন আছিল লাষ্ট পলিউশ্যনখন বনোৱাৰ কাৰণে। গতিকে ৰাজ মই এটা ভুল কৰিলো। কি ভুল কৰিছো? কাৰণ মই ইয়াৰ ৰেগুলাৰ ডেটত বনোৱা নাই, মোৰ ফেল হৈ গৈছিল পলিউশ্যনখন। সেইকাৰণে মই 500 টকা ফাইন ভৰিব লগা হ'ল। সেয়েহে আপোনালোকক জনাই দিছোঁ ভিডিঅ'টোৰ দ্বাৰাই যে আপোনালোকে এনেকুৱা ভুল নকৰিব আৰু মোৰ দৰে। তেতিয়া আপোনালোকৰ পইচাটো বাচি যাব। আপোনাৰ মাত্ৰ 110 টকাতে এইখন হৈ যাব আৰু পলিউশ্যনখন। এইটোৱে বাছ। আৰু গাইজ মানে পলিউশ্যন ফেল হ'লে গাইজ, আৰু তাৰমানে একদিন ফেল হ'লেও তাৰমানে পইচাটো ভৰিবই লাগিব গাইজ। আৰু ই তপনে কৈছে 500 টকা ভৰিছে গাইজ। আৰু ফাইন আপোনালোকক দেখাই দিছে, এইটো ফাইন 500 টকা। আৰু এইটোৱে হ'ল ফাইন, 500 টকা ভৰিছে তপনে। আৰু গাইজ ফাইনেলি তেল ডিপু আহি পালো। আৰু মুনু ভাই আমাৰ তেল ভৰি আছে। কিমান টকাত তেল ভৰাছা? কিমান ভৰাছা? আৰু 200 টকাৰ বোলে তেল ভৰাব গাইজ, আৰু পইচা নাই বোলে গাইজ। আৰু ইয়াৰ পৰা ঘূৰাব লাগিল গাইজ, বুজা নাই গাইজ। আৰু গাইজ কি হ'ল মানে 200 টকাত তেল ভৰালে কি হ'ব গাইজ? ক'ত যাম? আমাৰ ওপৰ হলি চকৰ পেৰে ধৰ আজাৰৰ পেৰে ঘূৰিয়ে ভাবি গাইজ, বুজা নাই গাইজ। আৰু কি হ'ব গাইজ এনেকে গাইজ? 200 টকাত তেল ভৰালে কি হ'ব গাইজ? অলপ বেছিকে ভৰাব লাগে। এইবিলাক পইচা নাই গাইজ, আৰু একেদিন পইচা পোৱা নাই গাইজ। মোক ক'লে কি ফুৰ পাতাম বুলি ক'লে গাইজ, আৰু এনেকে আমি আহি গ'লো আৰু গাইজ। আৰু গাইজ আমি এতিয়া পলিউশ্যন মানা হৈ গ'ল। আৰু আমি এতিয়া যাই আছো নদীৰ পাৰলৈকে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈকে গৈ আছো গাইজ, বুজা নাই গাইজ। আৰু আমাৰ তপন ভাই গাড়ী চলাই আছে গাইজ, আৰু ধুনীয়াকে গৈ আছো গাইজ। আৰু 200 টকাত তেল ভৰাই লৈছো গাইজ, আৰু গৈ আছো গাইজ। আৰু আমি নদীৰ পাৰ পাই গেলো গাইজ। আৰু ধুনীয়াকে মই মুহূৰ্তটো আপোনাক দেখাই দি আছো পাৰখন। এইখন আমি পাৰত আছো এতিয়া। আৰু ইয়াৰ পৰা ধুনীয়াকে আপোনালোকে, আৰু ইয়াতে পোষ্টাৰত আছে হুদুমপুৰ বুলি কয় লেখা আছে, আৰু ধাৰাপুৰ যাই ৰাইট চাইডেদি। আৰু ইয়াতে হুদুমপুৰ হয়। আৰু আমি তলে এৰি নামে দিলো, নামে দি কিনে আপোনাক ধুনীয়াকে দেখাই দি আছো গাইজ। আৰু আপোনালোকে চাই থাকিব নদীটো, আমাৰ ওচৰতে, ঘৰৰ ওচৰতে পলাশবাৰী। আৰু আপোনালোকক ধুনীয়াকে দেখাই দি আছো গাইজ, চাওক। গাইজ ফাইনেলি আহি পালো আমি নদীৰ পাৰ। আৰু আপোনালোকে চাব পাৰে কি ধুনীয়া ভিউ হয় গাইজ। আৰু এইখন আছে ইয়াতে জাহাজখন আছে, সৰু জাহাজ আৰু বেছি ডাঙৰ নহয়। আৰু এই জাহাজখনক সুধি আছো আৰু ক'ত যায়, ইয়াৰ পৰা শুৱালকুছি গ'লে কিমান টকা লয়। আৰু গাইজ চাওক কি ধুনীয়া ভিউ হয় গাইজ। আৰু মজা হ'ব আছে আজি গাইজ, ধুনীয়া লাগিছে গাইজ। আপোনালোকে আহক নদীৰ পাৰলৈকে। আৰু মানে আগত, আৰু ইয়াৰ পৰা এখন জাহাজ, আৰু এতিয়া নতুনকৈ আহিছে আমাৰ ইফালে, আৰু আগতে অহা নাছিল বাৰু, এতিয়া আহিছে।
আৰু গাইজ বঢ়িয়াকে মই জাহাজখনৰ ওপৰত উঠি ল'লো আৰু দাদা এজনক সুধিম ইয়াৰ পৰা শুৱালকুছি গেলি কেইটকা পইচা লয় আৰু কিমান লয় আৰু সুধিছে। আৰু ইয়াতে দেখি আছো ড্ৰাইভাৰৰ এইবিলাক ড্ৰাইভাৰ গাড়ী মানে ইয়াতে চলায় আৰু এনেকৈ চলায় গাড়ীখন, জাহাজখন এনেকৈ চলায় আৰু ইয়াতে ষ্টাৰিং, ইয়াতে আছে গিয়াৰ, এতিয়া ইয়াতে আছে বেগ আৰু এনেকৈ চলায়। আৰু এইখনে হ'ল ধুনীয়াকে ইয়াতে কিবা চাহ তাহ খাব পাৰি আৰু ধুনীয়াকে টেবুল চেবুল পাৰি দিছে ধুনীয়াকৈ। দাদা আৰু এই আপোনাৰ ইয়াৰ পৰা শুৱালকুছি গেলি কিমান পইচা লয় দাদা? এইটো শুৱালকুছিৰ ঘাট নহয়, এইটো শুৱালকুছি, এইটো জাহাজ চলিব, এইটো আমাৰ টুৰিষ্ট কৰিব। ৰেডি কৰা নাই, ৰেডি হৈ আছে। আৰু শুৱালকুছিৰ ঘাট নহয় গম পাইছো বাৰু, সেইটো আৰু আগত যিখন জাহাজ আছে সেইখন জাহাজ যাব শুৱালকুছি, এইখন নাযায় আৰু এইখন এনেই ৰেডি কৰি আছে আৰু ধৰ ঘূৰাকে এখন বনাইছে। আৰু গাইজ কৈছে কি এইখনতে জাহাজখন উঠিলো আৰু এইখন জাহাজখন মানে শুৱালকুছিলৈকে নাযায় আৰু বাৰু। আৰু এইখন জাহাজখন মানে ঘণ্টাত মানে কৈছে কি ঘণ্টাত 500 টকা কৰি দিব লাগিব, 1 ঘণ্টাত 500 কৰি দিব লাগিব, তেতিয়া আপোনাক ঘূৰাব, যিমান ঘূৰিব পাৰিব, মানে ঘণ্টাত 500 টকা দিলেই হ'ল। আৰু ইয়াৰ পৰা যাব পাৰে খেতিপাৰৰ পৰা এনেকৈ ঘূৰাই থাকিব আৰু নদীতো ঘূৰাই থাকিব আৰু 500 টকা দিলে হ'ল গাইজ। আৰু এচি চেচিও আছে গাইজ জাহাজৰ ভিতৰত ধুনীয়াকৈ। আৰু গাইজ ফাইনেলি ইয়াতে নদীৰ পাৰত ধুনীয়াকৈ বুলি আছো আৰু বতাহ লাগি আছে গাঁৱত, ধুনীয়া একদম মজা লাগি আছে গাঁৱতো। আৰু আপোনালোকে মোৰ পাছেদি দেখি আছে এইখন অবদখলা পাহাৰখন। আৰু গাইজ নদীৰ পাৰত ধুনীয়াকৈ বতাহ চতাহ লাগি আছে আৰু ভাল লাগিল আহি কিনে, আজি বহুত ভাল লাগিল। আৰু মুনু ভাইৰ লগতে আহিলোঁ। আৰু যোনে যোনে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাই আছে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ভিডিঅ'বিলাক চাই কিনে, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল, বাই গাইজ।